এইবিলাক চাওক ৰাইজ, আমাৰ এফালে বৰষুণ দি কিমান পানী হৈ গৈছে পুখুৰীবিলাকত। চাওক আপোনালোকৰ সেইফালে হৈছে নাই বৰষুণ? দেখোন দিছে নাই, পানী হৈছে নাই? ক'ব কমেণ্টত। ডিব্ৰুগড়ত বহুত বৰষুণ। আপোনালোকৰ সেইফালে বৰষুণ দিছে নাই জনাব কমেণ্টত। ক'ৰ পৰা চাই আছে ভিডিঅ' সেইটোও জনাব। এইটো আমাৰ গাঁৱত জিম এটা বনাই আছে, চাওক গাইছ, জিম। আপোনালোকে মাৰিব যদি আহিব, ইয়াত জিম বনাই আছে, জিম বহুত ডাঙৰ বনাই আছে জিমটো, বহুত ডাঙৰ। আমাৰ ঘৰৰ ওচৰতে বনাই আছে। এইবিলাক লেট্ৰিন বাথৰুম, বৰষুণ দি গোটেই পানী সোমাই গৈছে। বহুত ডাঙৰ বনায়। পিছফালে এইটো ডাঙৰ ডাঙৰ ফিছাৰী, বহুত ডাঙৰ ডাঙৰ মাছ আছে, 10 কেজি 15 কেজি চাইজৰ। এইখন ফিল্ডটো, এইটো ফিল্ড বনাই আছে। পানী জমা হৈ যায় বুলি হাল বাই ওখ কৰিছে, মাটি পেলাইছে। এই চাইডে, এক চাইডে ইটা ভাটা। ভিউ মজা আছে, আপোনালোকে আহিব। ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিলে।